নমস্কাৰ। আজি মই তোমালোকৰ বাবে যেটো অষ্টম শ্ৰেণীৰ বা ক্লাছ 8ৰ ইংৰাজী বিষয়ৰ বা ইংলিছ সাবজেক্টৰ প্ৰথম লেসন মানে ফাৰ্স্ট লেসন দ্য প্ৰিন্স অফ পানিদিহিং এই লেসনৰ কুৱেশ্যন আনসাৰ মই তোমালোকক আজি দিম বুলি ভাবিছোঁ। মোৰ উদ্দেশ্যটো তোমাক কেৱল বা সিম্পলি কুৱেশ্যন আনসাৰ দিয়া নহয়, তোমালোকক কি ধৰণে কুৱেশ্যন আনসাৰ লিখিব পাৰি বা বনাব পাৰি বা লিখিব লাগে সেইটো মই তোমালোকক বুজাই যাম। এতিয়া তললৈ যাওঁ আহা। তোমালোকক কি লাগে তোমালোকে কমেন্ট কৰি মোক জনাব পাৰিবা। এতিয়া চোৱা, এইটো চাওক প্ৰথম এক্টিভিটিজ answer the following questions to check your understanding বুলি কৈছে। তোমাৰ বুজাটো মানে তুমি যি বুজিলা এই পাঠৰ পৰা পাঠটো পঢ়ি সেই বুজনৰ ওপৰত তোমাৰ আন্ডাৰষ্টেণ্ডিংটো মানে এতিয়া চেক কৰিবলৈ গৈ আছে। গতিকে তুমি এতিয়া কুৱেশ্যনটো আনসাৰ কৰিব লাগে, উত্তৰ দিব লাগে। প্ৰথমটো চোৱা যেটো এ কুৱেশ্যনত আছে, why did, ঠিক আছে ৰবা মই পেন উলিয়াই লওঁ। Why did the people of Chitolia and the neighboring villages panic? কি কৈছে? চিটলিয়া আৰু নেইবাৰিং ভিলেজ মানে চিটৰিয়া এখন গাঁৱৰ নাম হয়, তোমালোকে পাইছাই বহুতে নহয় জানো। চিটলিয়া গাঁও আৰু এই চিটলিয়া গাঁৱৰ ওচৰে পাজৰে থকা ভিলেজবোৰ, সেই গাঁওবোৰৰ মানুহবিলাকে কিয় আতংকিত হৈছিলে বুলি কৈছে। পেনিক মানে আতংকিত হোৱা বা আমি সহজ সৰল ভাষাত ভয় কৰা বুলি ক'ব পাৰোঁ। গতিকে উত্তৰটো দিব লাগে এতিয়া। কিয় তেওঁলোকে ভয় কৰিছিলে মানে চিটলিয়া গাঁৱৰ মানুহবোৰ আৰু চিটলিয়াৰ গাঁৱৰ ওচৰৰ পাজৰে থকা গাঁৱৰ মানুহবোৰ কিয় ভয় কৰিছিলে, ইয়াৰ উত্তৰটো আমি দিব লাগে। এতিয়া উত্তৰটো কেনেকৈ আমি দিম? প্ৰথমতেতো আমি এই যেটো পাঠ এই পাঠটো পঢ়ি ল'ব লাগিব। আশা কৰোঁ তোমালোকে পঢ়িলা। গতিকে এতিয়া চোৱা আমি কেনেকৈ আৰম্ভ কৰিম। যেহেতু পাষ্ট ইনডেফিনিটত আছে, আমি পাষ্ট ইনডেফিনিটতে এই যেটো প্ৰশ্নটো এই প্ৰশ্নটো দিব লাগে উত্তৰটো কেনেকৈ। এইটো চোৱা, ইয়াৰ পৰা আমি আৰম্ভ কৰিম দেই, দা পিপলৰ পৰা। গতিকে চোৱা মই দেখুৱাই গৈ আছোঁ ক'ৰ পৰা লিখিম। ইয়াৰ পৰা লিখিবা দা পিপল অফ চিটলিয়া এণ্ড দা নেইবাৰিং ভিলেজেছ পেনিকড দিবা, পেনিকড দেই। ইয়াত এইটো চি পাছত আকৌ ই আৰু ডি লগাই দিবা, ঠিক আছে। এনেকুৱা যদি লগোৱা হয় তেতিয়া এই যেটো কুৱেশ্যনটো যেটো টেন্সত সোধা হৈছে ন, সেই একেটা টেন্সতে মানে উত্তৰ দিয়া হ'ব। আমি তেনেকৈ উত্তৰটো দিব লাগে, ঠিক আছে। তেনেকুৱা মানে পেনিকডৰ পিছত শেষ হোৱা নাই কিন্তু আৰু আছে। এতিয়া আমি হেৰিলৈ গুচি যাওঁ। পেনিকডৰ পিছত আমি কি দিব লাগিব, কিয় পেনিক হৈছিলে বুলি কৈছে নহয় জানো। এতিয়া উত্তৰটো বিচাৰি যাওঁ আমি। উত্তৰটো ঠিক আছে, ৰ'বা এক ছেকেণ্ড। কিয় আতংকিত হৈছিলে বুলি কৈছে, আমি চাগে ইয়াত পাম হা। চাওঁচোন অলপমান পালোঁ, এতিয়া পালোঁ উত্তৰটো। মানে অথনি যে কৈছিলে নহয় পেনিকড, এই পেনিকডৰ পিছত তোমালোকে কি লিখিবা চোৱা হা। বিকজ লিখিবা হা, বিকজ the Brahmaputra, ইয়াৰ পৰা লিখিব পাৰা অলপমান ছুটি ছুটি কৰিব বিচাৰিছে আৰু ইয়াৰ পৰাও লিখিব পাৰা, তথাপিও মই অলপমান ছুটি কৰিবলৈ দিওঁ মানে কৰি দিম তোমালোকৰ বাবে হা। বিকজ মানে এই পেনিকডৰ পাছত লিখিবা দেই। এই ইয়াত যে মই দেখুৱাই দিলোঁ আকৌ তোমালোকক আকৌ দেখুৱাই দিওঁ, ৰ'বা এক ছেকেণ্ড। এইটো পেনিক দেখিছা নহয়, এইটো পেনিকড। ইয়াৰ পাছত কিটো জইন কৰি লিখিব লাগিব তোমালোকে, দেখুৱাই আছোঁ ওপৰত। পেনিকডৰ পিছত এইটো চোৱা, পেনিকডৰ পিছত লিখিবা বিকজ, এনেকুৱা বিকজ BECAUSE
USA because লিখিবা হা তাৰপিছত লিখিবা the Brahmaputra river লগাই দিবা ইয়াত এনেকৈ লিখিব পাৰা তোমালোকে ঠিক আছে VER এইটো R দেই এইটো R হা RIVER river continued to rise due to rise দিবা এইটো rising নিদিবা RISE rise তাৰপিছত due to দিবা due to লগাইবা এই due to লগোৱাৰ পিছত আকৌ কি লিখিবা the due toৰ পিছত দা লগাবা হা দা due to the heavy দিবা ইয়াত I পিছত হা HEVAI পিছত Y লগাবা heavy হা due to the heavy rain লগাই দিবা এনেকুৱা মানে এইটো চোৱা লগাই দিবা আকৌ মই কৈছোঁ তলত যিটো হেৰি আছিলে পেনিকড আছিলে ন পেনিকড লিখিছিলোঁ তাৰ পাছত কি লিখিবা তোমালোকে এই বিকজটো লিখিবা বিকজ তাৰপিছত লিখিবা দা ব্ৰহ্মপুত্ৰ ৰিভাৰটো লিখিবা তাৰপিছত কণ্টিনিউড লিখিবা তাৰপিছত কণ্টিনিউড টু ৰাইজ লিখিবা ক'ত গ'ল টু লিখিবা টু ৰাইজ লিখিবা তাৰপিছত ডিউ লিখিবা টু লিখিবা দা লিখিবা তাৰপিছত হেভি লিখিবা হেভিলি নহয় হেভি ৰেইন লিখিবা ৰেইন ফুল ষ্টপ দিবা হৈ গ'ল তোমাৰ হেৰিটো উত্তৰটো হৈ গ'ল মানে এনেকৈ লিখিব পাৰা আৰু যদি ইয়াতকৈ চিম্পল কৰিব বিচাৰা সহজ কি কৰিবা তোমালোকে চোৱা আকৌ তোমালোকক মই নতুনকৈ হেৰি কৈ দিছোঁ তলত যে পেনিকড লিখা আছে নহয় পেনিকড লিখিবা বিকজ দিবা তাৰপিছত swelling water continued rising তোমালোকে এনেকৈ মানে চিধা লিখিব পাৰা এইটো চোৱা পেনিকডৰ পিছত দা swelling water মানে দা swelling দিব পাৰা এই পেনিকডৰ পিছত দেই পেনিকড বিকজ লিখিবা তাৰপিছত বিকজ পেনিকডৰ পিছত লিখিবা বিকজ USA হা এইটো USA বিকজ the swelling water of the Brahmaputra continued rising তাৰপিছত আকৌ দিবা due to দিবা due to heavy rain দিবা এই হেভিটো একজেক্টলি এনেকুৱা নিলিখিবা হেভি লিখিবা এনেকুৱা HEVEY heavy rain এনেকুৱা দিবা ফুল ষ্টপ তাৰপিছত হৈ গ'ল নহয় এই যিটো প্ৰথম প্ৰশ্নৰ উত্তৰটো তোমালোকৰ আশা কৰোঁ পালা প্ৰথম প্ৰশ্নৰ উত্তৰটো এতিয়া চাওঁ দ্বিতীয়ত কি আছে এটি চোৱা দ্বিতীয়ত কি আছে এইটোকো হেৰি কৰি দিলোঁ ইয়াত কাটি দিলোঁ এতিয়া দ্বিতীয় প্ৰশ্নটো চাওঁ চোৱা বি লৈ যাওঁ এতিয়া এইটো বি লৈ যাওঁ কি কৈছে what happened when the embankment at Chitolia village was breached চোৱা যেতিয়া যিটো চিতলীয়া গাঁৱৰ পাৰত মানে ওচৰত আৰু এটা এম্বেংকমেণ্ট হা ঠিক আছে এম্বেংকমেণ্ট দিছিলে মানে এটা মাথাউৰি বন্ধা হৈছিলে এইটো এম্বেংকমেণ্ট বুলি কোৱা হয় সেইটো যেতিয়া ব্ৰিজড হৈছিলে মানে ব্ৰিজ হোৱা মানে জবৰদস্তি ভাঙি সোমাই অহাটো বা সোমাই যোৱাটো ব্ৰিজ বুলি কয় তাৰমানে যেতিয়া এই মাথাউৰি বন্ধাটো জবৰদস্তি ভাঙি পানী জবৰদস্তি সোমাই আহিছিলে গাঁওবোৰলৈ তেতিয়া কি হৈছিলে এই কথাটো সুধিছে তেতিয়া আমি কেনেকৈ লিখিম সেইটো আৰম্ভটো আমি এনেকৈ কৰিম চোৱা এইটো বিটো আমি এতিয়া কৰিবলৈ গৈ আছোঁ ইয়াৰ পৰা আৰম্ভ কৰিবা ঠিক আছে ৱেনৰ পৰা ৱেন লিখিবা ডি লিখিবা এম্বেংকমেণ্ট লিখিবা এট লিখিবা চিতলীয়া লিখিবা ভিলেজ লিখিবা ৱাছ লিখিবা তাৰপিছত ব্ৰিজ লিখিবা হ'ল নহয় কেনেকৈ লিখিলোঁ আমি ৱেন দ্য এম্বেংকমেণ্ট এট চিতলীয়া ভিলেজ ৱাজ ব্ৰিজড হ'ল তাৰপাছত উত্তৰৰ ওপৰত যাওঁ হা তেতিয়া কি হৈছিলে এইটো লিখিব লাগিব ঠিক আছে ইয়াত চাওঁ ব্ৰিজড ইয়াত চা happen horrified they braced themselves for what was to come তাৰপিছত কি হ'ল
happened এইটো দেই আমাৰ উত্তৰটো আমি ইয়াৰ পৰা লিখিব লাগিব ব্ৰিজড না ব্ৰিজৰ পিছত হিউজ ৱেভছ ঠিক আছে এইটো চোৱা হিউজ ৱেভছ অফ ৱাটাৰ ব্ৰক ইনটু দ্য ভিলেজ এইটো লিখিব পাৰোঁ আমি ঠিক আছে হে যেতিয়া আকৌ মই দেখুৱাই দিছোঁ ঠিক আছে এইটো চোৱা এই ব্ৰিজটোৰ পাছত আমি লিখিম এই ব্ৰিজ শব্দটো দেখিছে ন এইটো মই এইটো যিটো কালাৰ কৰি আছোঁ এই ব্ৰিজটো হা ঠিক আছে ইয়াৰ পাছত আমি কি লিখিম চোৱা when the embankment of Chitolia village was bridged তাৰপাছত আমি লিখিম কি লিখিম চোৱা আমি লিখিম সেইটো ব্ৰিজটোৰ পাছত আমি এইটো লিখিম the huge লিখিব মানে huge waves of water broke into the villages লিখিম সেইটো ঠিক আছে তাৰপাছত আৰু লিখিব পাৰা অলপমান এইটো 1 নম্বৰৰ কাৰণে ইমানলৈকে লিখিব পাৰা আৰু যদি উত্তৰটো যদি 2 নম্বৰৰ হয় তেতিয়া আমি কি কৰিম আৰু লিখি দিব পাৰোঁ the water rolled over some of the house tops তাৰপাছত the air quickly filled with the cries and the wails of the village folk huddled on rooftops of the changhors and the mad bellowing of the livestock being swept away ইয়ালৈকে লিখিব পাৰোঁ এইটো আমাৰ 3 নম্বৰবোৰৰ কাৰণে হয় ঠিক আছে 1 নম্বৰৰ কাৰণে যদিহে হয় তেতিয়া আমি ইমানলৈকে লিখিলে হ'ল ইমানলৈকে 1 নম্বৰ যদিহে কুৱেশ্যনৰ যদিহে উত্তৰ 1 নম্বৰৰ কাৰণে হয় তেতিয়া আমি ইমানলৈকে লিখিম আৰু যদি 3 নম্বৰ মানৰ কাৰণে যদি হয় তেতিয়াহ'লে আমি ইমানলৈকে লিখিলে হ'ল গতিকে তোমালোকে ইমানলৈকে লিখি থবা ইয়ালৈকে ঠিক আছে এইটো ইয়ালৈকে লিখি থবা এইটো বি কুৱেশ্যনৰ এইটো উত্তৰটো লিখি থব পাৰা তাৰপাছত আমি চাওঁ নহয় জানো চাওঁ তলত কি আছে মানে যিটো চি কুৱেশ্যন ইয়াত কি সুধিছে চোৱা what action did Khogen and his classmates take to rescue the villagers of Chitolia মানে Khogen দেই ঠিক আছে যাক নেকি প্ৰিন্স বুলি কোৱা হয় ন পানিদিহিং প্ৰিন্স অফ পানিদিহিং এই Khogen আৰু এই Khogenৰ ক্লাছমেটবোৰ সহপাঠীবোৰ আৰু সহপাঠী মানে লগত ক্লাছত একেলগে বহি পঢ়া এইবোৰ সিহঁতে গাঁৱৰ মানুহবিলাকক চিতলীয়া গাঁৱৰ মানুহবিলাকক ৰেস্কিউ কৰিবলৈ মানে বচাবলৈ আৰু সিহঁতে কি মানে পদক্ষেপ লৈছিলে কি কৰিছিলে এই কথাটো সুধিছে এতিয়া আমি কি কৰিম চোৱা কেনেকৈ লিখিম চাই লোৱা ইয়াত আমি এই চি প্ৰশ্নৰ উত্তৰটো আমি এনেকৈ দিম খগেন লিখিবা খগেনৰ পিছত এনেকৈ লিখি যাবা খগেন এণ্ড হিজ ক্লাছমেটছ ইয়াত টুক নিদিবা দেই হে ঠিক আছে টুক নিদিবা নহয় টুকে দিব লাগে আচলতে টুক বুলি দিব লাগে কিন্তু আমি এনেকৈ নিলিখোঁ এতিয়া ঠিক আছে ৰ'বা 1 ছেকেণ্ড মই আকৌ চেঞ্জ কৰি দিম এইটো ইয়াৰ পৰা দিবা ঠিক আছে ইয়াৰ পৰাও নহয় টু পৰা দিবা টু পৰা ক'ত গ'ল টু ৰেস্কিউ দ্য ভিলেজাৰ্ছ অফ চিটলিয়া তাৰপিছত কমা লগাই দিবা হা কমা তাৰপিছত লিখিবা খগেন এণ্ড হিজ ক্লাছমেটছ লিখিবা খগেন এণ্ড হিজ ক্লাছমেটছ তাৰপিছত আমি ওপৰত গৈ লিখিব লাগিব খগেন এণ্ড হিজ ক্লাছমেটছ ঠিক আছে চাওঁ তেওঁলোকে এটা যিটো হেৰি কল ন কলগছৰ মানে হেৰি বনাইছিলে দলং নহয় নাও বনাইছিলে ন এইটো চোৱা খগেন এণ্ড হিজ ক্লাছমেটছ ন তাৰপাছত কি লিখিবা মেড ক'ত গ'ল মেড ক'ত গ'ল ৰ'বা দেই 1 ছেকেণ্ড তেওঁলোকে মানে হেৰি নাও বনাইছিলে গতিকে খগেন এণ্ড হিজ ফ্ৰেণ্ডছৰ পাছত খগেন এণ্ড হিজ ফ্ৰেণ্ডছৰ পাছত কোনটো লিখিবা তোমালোকে ইয়াত এইটো চোৱা মেড দিবা হা ফ্ৰেণ্ডছৰ পাছত MEADE মেড a few roughs of banana trunks yes মেডৰ পাছত দিবা a few roughs of banana trunks দিবা and লিখিবা তাৰপিছত AND
and খগেন খগেন লিখিবা খগেন also লিখিবা also brought লিখিবা তাৰপাছত BROUGHT brought লিখিবা brought along his লিখিবা এই মাই জেগাত his লিখিবা HIS his লিখিবা his father's boat তাৰপাছত লিখিবা নাই তাৰপাছত ইমানে আৰু ইমানে ঠিক আছে চোৱা মই আকৌ দেখুৱাই দিছোঁ তোমালোকক ইয়াৰ পৰা আকৌ এবাৰ দেখুৱাই দিছোঁ চোৱা কাৰণ তোমালোকৰ এতিয়া খেলিমেলি হ'ব পাৰে আকৌ এবাৰ কৈছোঁ চোৱা ঠিক আছে এইটো চোৱা কেনেকৈ লিখিবা প্ৰথমতে টু পৰা লিখিবা টু ৰেস্কিউ এনেকৈ লিখি যাবা মই যিটো চিন দি আছোঁ এইটো লিখি যাবা মানে প্ৰথমতে টু লিখিবা তাৰপাছত ৰেস্কিউ দ্য ভিলেজাৰ্ছ অফ চিটলিয়া লিখিবা তাৰপাছত কমা দিবা তাৰপাছত লিখিবা খগেন এণ্ড হিজ ক্লাছমেটছটো লিখিবা তাৰপিছত আমি ওপৰত গৈ লিখিম ক্লাছমেটছৰ পাছত ক্লাছমেটছ তাৰপিছত কি লিখিম আমি মেটটো লিখিবা তলত যে মই দেখুৱাইছিলোঁ ক্লাছমেটছ বুলি ইয়াৰ পিছত মেটটো দিবা মেটটো লিখিবা তাৰপিছত এ লিখিবা ফিউ লিখিবা ৰাফছ লিখিবা অফ লিখিবা বানানা লিখিবা ট্ৰাংকছ লিখিবা ঠিক আছে তাৰপিছত আকৌ এণ্ড লিখিবা AND এণ্ড লিখিবা এণ্ড খগেন লিখিবা অলছ' লিখিবা তাৰপিছত ব্ৰট লিখিবা তাৰপিছত এলংটো লিখিবা তাৰপিছত এই মায়েৰ জেগাত মাই শব্দৰ জেগাত হিজ লিখিবা HIS হিজ লিখিবা হিজটো হিজ তাৰপিছত ফাদাৰ্ছ লিখিবা তাৰপিছত বট লিখিবা হৈ গ'ল তাৰপিছত তোমালোকে ফুল ষ্টপ দি পিনি হেৰি মানে শেষ কৰিলে হ'ল এই চি প্ৰশ্নৰ উত্তৰটো ইমানেই ঠিক আছে তাৰপিছত চাওঁ তাৰপিছত ডিটো চাওঁ দীঘল হৈছে হেৰিটো ভিডিঅ'টো যি কি নহওক মই ভাবোঁ তোমালোকে এনেকৈ যদিহে হেৰি কৰা পাৰি যাবা নিজে বনাবলৈ উত্তৰবোৰ কেনেকৈ লিখিব লাগে কিবা নহয় কিবা হেৰিটো পাইছাই চাগে আইডিয়াটো পাইছা নহয় জানো এনেকৈ আমি আইডিয়া ল'ব লাগিব না কি ধৰণে লিখিব লাগে প্ৰশ্নৰ উত্তৰটো তাৰপাছত চিটো চাওঁ এতিয়া কি কৈছে চিটো হৈ গ'ল নহয় এতিয়া আমি কি কৰিম ডিটো কৰিম এতিয়া চি হৈ গ'ল এতিয়া ডিটো কৰিম হাউ ডিড খগেন এণ্ড ডাম্বৰু ৰেস্কিউ ডক্টৰ হাতী বৰুৱাছ এণ্ড মণি বাইদেউ চোৱা কি কৈছে খগেন আৰু ডম্বৰুৱে ঠিক আছে খগেন আৰু ডম্বৰুৱে ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউক কেনেকৈ ৰেস্কিউ কৰিছিলে বুলি কৈছে কেনেকৈ মানে বচাইছিলে কেনেকৈ উদ্ধাৰ কৰিছিলে এই কথাটো ইয়াত মানে সুধিছে গতিকে আমি কেনেকৈ লিখিম আকৌ তোমালোকক দেখুৱাই দিছোঁ চোৱা আৰম্ভ আমি কেনেকৈ কৰিম খগেনৰ পৰা আৰম্ভ কৰিম ঠিক আছে খগেন এণ্ড ডম্বৰু ৰেস্কিউড ইয়াত ই পিছত আকৌ দি লগা দিবা ঠিক আছে এইটো মই আকৌ লিখিব নালাগিছিল ইয়াত যি কি নহওক মই আকৌ কৈছোঁ চোৱা খগেন লিখিবা এণ্ড লিখিবা ডম্বৰু লিখিবা তাৰপিছত ৰেস্কিউ এইটো ই দেখিছে নহয় ই পাছত ডি লগাই দিবা মই ডি বুলি ক'লোঁ কিন্তু লিখোঁতে ইও লিখি দিলোঁ নহয় ই নিলিখিবা ৰেস্কিউ যিটো ই আছে শেষত তাৰ পাছত ডি লগালে হ'ল তাৰমানে খগেন এণ্ড ডম্বৰু ৰেস্কিউড ডক্টৰ হাতী বৰুৱা এণ্ড মণি বাইদেউ তাৰপিছত কেনেকৈ লিখিম আমি দেখুৱাই দিছোঁ ৰ'বা এক ছেকেণ্ড ওপৰত ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউ কেনেকৈ বচাইছিলে ইয়াত লিখা আছে দেখুৱাই আছোঁ তোমালোকক ইয়াত আমি অলপমান এডিট কৰি দিওঁ দেই মানে এইটো হাতী বৰুৱাৰটো অলপমান ছেপাৰেটলি লিখিম ঠিক আছে এই হাতী বৰুৱাটো আমি ছেপাৰেট লিখিম তাৰপাছত মণি বাইদেউটো ছেপাৰেটলি কাৰণ সিহঁতে অলপমান বেলেগ বেলেগকৈ কৰিছে নহয় জানো গতিকে অলপমান সেইটো বেলেগকৈ লিখিব লাগিব ৰ'বা মই আকৌ তোমালোকক জনাই দিছোঁ কাৰণ মই পঢ়া নাই এই হেৰিটো পাঠটো সেইকাৰণে এনেকুৱা হৈছে চোৱা এতিয়া মই চাওঁ আকৌ তোমালোকক আকৌ জনাই দিছোঁ খগেন এণ্ড ডম্বৰু ঠিক আছে কেনেকৈ লিখিম আমি এতিয়া এই যিটো খগেনে যিটো কাম কৰিলে এইটো অলপমান বেলেগ ডিফাৰেণ্ট আৰু ডম্বৰুৱে অলপমান ডিফাৰেণ্ট কৰিছে গতিকে আমি কি কৰিম চোৱা খগেন ঠিক আছে লিখিবা খগেনৰ পাছত চোৱা মই দেখুৱাই দি আছোঁ খগেন
ক'ত গ'ল চোৱা খগেন এইটো চোৱা উত্তৰটো এই প্ৰশ্নটো নাচালে হ'ব এতিয়া ঠিক আছে এই যিটো ডি উত্তৰ এই ডি উত্তৰটো তোমালোকে এনেকুৱা লিখিব পাৰা এইটো চোৱা ইয়াত মানে প্ৰশ্নটো তোমালোকে অলপমান হেৰি কৰা ইগন'ৰ কৰা এতিয়া এইটো চোৱা ইয়াৰ পৰা লিখিব পাৰা ক'ত গ'ল ৱেন হা আৰম্ভণিটো তোমালোকে ৱেনৰ পৰা আৰম্ভ কৰা এইটো ৱেন WHEN ৱেন খগেন হেড খগেনৰ পিছত তোমালোকে স্পটেডটো ডাইৰেক্ট লিখিব পাৰা বা তোমালোকে হেড লিখিব পাৰা হেড লিখিলে বেছি ভাল হয় ৱেন খগেন হেড স্পটেড এইটো লিখিবা ৱেন খগেন লিখিবা হেড লিখিবা স্পটেড লিখিবা হা বা স্পটেডৰ জেগাত চ' লিখিব পাৰা SAW চ' লিখিব পাৰা ঠিক আছে বা স্পটেড লিখিলেও হয় ৱেন খগেন হেড চিন লিখিব পাৰা চিন যদি হেড লিখা ন এইটো হেড লিখা তেতিয়া চিন লিখিব লাগিব চিন কথাটো এইটো গ্ৰামাটিকেল কথাটো আহি যায় মানে ইয়াত কথাটো সেইটোৱে বাকী একো নাই বাৰু যি কি নহওক তোমালোকক মই চিধা চিধিয়ে কৈ দিছোঁ আৰু এতিয়া মানে গ্ৰামাৰৰ কথাটো মই নানোৱে একেবাৰে চিধা চিধি কৈ দিছোঁ চোৱা ৱেন WHEN ৱেন খগেন লিখিবা তাৰপিছত হেড লিখিবা হেড তাৰপিছত এইটো স্পটেডৰ জেগাত চিন লিখিবা চিন ৱেন খগেন হেড চিন মণি বাইদেউছ হেড পপিং ইন এণ্ড আউট লিখিবা ঠিক আছে পপিং ইন এণ্ড আউট অফ ৱাটাৰ লিখিবা তাৰপিছত ৱাটাৰৰ পিছত কমা দিবা এনেকৈ ঠিক আছে তাৰপিছত লিখিবা এই হি ডেছড ঠিক আছে এই খগেনৰ জেগাত লিখিবা এনেকুৱা খগেন এইটো মানে ইয়াৰ পৰা আৰম্ভ লিখিব লাগে ঠিক আছে খগেন হেড খগেন ৰ'বা এক ছেকেণ্ড এইটো খগেনৰ ঠাই তোমালোকে হি লিখিবা হি ডেছড টুৱাৰ্ডছ হাৰ লাইক এন অ'ট তাৰপিছত লিখিবা এণ্ড লিখিবা এণ্ড কট লিখিবা হাৰ লিখিবা বাই দি আৰ্ম ঠিক আছে এণ্ড লিখিবা আকৌ লিখিবা এণ্ড হেল্পড হাৰ টু কিপ afloat until they reached a mound above the flood water ইমানলৈকে কথাটো সেইটোৱে ইমানেই মানে ঠিক আছে তাৰপাছত আকৌ আৰু আছে ইমানেই নহয় হা মানে এতিয়া অকল হেৰি কৰিছে মণি বাইদেউকে ৰেস্কিউ কৰিছে আৰু আছে নহয় ইমানৰ পাছত তাৰপিছত আকৌ আছে নহয় যিটো ডাম্বাৰো আছে নহয় জানো ডাম্বাৰো নে কোন আছিলে মোৰ মনত নাই বাৰু ৰ'বা এক ছেকেণ্ড মই চাই দিওঁ ডক্টৰ কিবা এটা আছিলে ন হাতী বৰুৱা ন এতিয়া চোৱা দ্য ডক্টৰ ৱাজ অলছ' ৰেস্কিউড এণ্ড কেৰিড টু দ্য মাউণ্ড নহয় জানো এইটো চোৱা ডাম্বাৰো এণ্ড দ্য টু আদাৰ মেন somehow managed to catch hold of the captured boast কি লিখিবা এইটো ডাইৰেক্ট লিখি দিব পাৰা তোমালোকে ঠিক আছে দ্য ডক্টৰ ৱাজ অলছ' ৰেস্কিউড এণ্ড কেৰিড টু দ্য মাউণ্ড লিখিবা ঠিক আছে তাৰপিছত লিখিবা অন দ্য আদাৰ হেণ্ড লিখিবা হা অন আদাৰ হেণ্ড কমা দিবা তাৰপিছত কি লিখিবা তোমালোকে ইয়াত ডাম্বাৰো এণ্ড দ্য টু আদাৰ মেন somehow managed to catch hold of the capsized boat that had almost been swept away তাৰপিছত কি লিখিবা ইমান লিখিলে হৈ গ'ল তোমালোকৰ উত্তৰটো যিটো তোমালোকৰ বাবে মই কৈছিলোঁ ন উত্তৰটো কোনটো হ'ব পাৰে নহয় জানো গতিকে এই যিটো ডি উত্তৰটো অলপমান দীঘলীয়া হৈছে গতিকে ইয়াৰো হৈ গ'ল তাৰপিছত এ হৈ গ'ল এতিয়া আমি চাওঁ 24 মিনিট হৈ গ'ল ন আকৌ চাওঁ এতিয়া ইটো শেষ কৰিবলৈ চেষ্টা কৰোঁ আজি তাৰপিছত আৰু আছে চোৱা এইবোৰো লিখিব লাগিব আজিলৈকে মই এইটো লগাই দিম হা এইটো লিখি দিম চোৱা এতিয়া why did the people of the village call খগেন the Prince of Panidihing এই বহুত জৰুৰী এই প্ৰশ্নটো এই যিটো খগেনক গাঁৱৰ মানুহবোৰে কিয়
দ্য প্ৰিন্স অফ পানীদিহিং বুলি কৈছিলে মানে পানীদিহিঙৰ ৰাজকুমাৰ বুলি কিয় কৈছিলে কিয় মাতিছিলে মানে কথাটো হ'ল যে পানীদিহিঙৰ ৰাজকুমাৰ বুলি খগেনক গাঁৱৰ মানুহবিলাকে কিয় মাতিছিলে এতিয়া উত্তৰটো কেনেকৈ লিখিম আমি এনেকৈ আমি আৰম্ভ কৰিব পাৰোঁ ঠিক আছে দ্য পিপল অফ দ্য ভিলেজ কল্ড এইটো কলৰ পিছত ই ডি লগাই দিবা হা CALLৰ পিছত ই ডি লগাই দিবা কল্ড খগেন দ্য প্ৰিন্স অফ পানীদিহিং এইটো যেনেকৈ আছে এনেকৈ লিখিবা ঠিক আছে এইটো ইনভাৰ্টেড কমা দেখিছা ন এইটো যেনেকৈ লিখিবা পানীদিহিং মানে দ্য পিপল অফ দ্য ভিলেজ কল্ড খগেন দ্য প্ৰিন্স অফ পানীদিহিং বিকজ লিখিবা তাৰপিছত কি লিখিবা বিকজ লিখিবা তাৰপিছত চাওঁ ক'ত পাম ইয়াৰ উত্তৰটো আমি এইটো যিটো পাঠ ন এই পাঠৰ যদিহে তোমালোকক চেণ্টেঞ্চ মানে প্ৰতিটো চেণ্টেঞ্চৰ যদিহে হেৰি লাগে অসমীয়া ভাঙৰি বা ট্ৰান্সলেশ্যন লাগে তেতিয়াহ'লে মই তোমালোকৰ বাবে আনি দিম তোমালোকে কমেণ্ট কৰি জনাবাচোন যদিহে লাগে সঁচাকৈ যদিহে লাগে ঠিক আছে এইটো চোৱা আমি পালোঁ ইয়াত বিকজৰ পাছত আমি কি লিখিম ন অলপমান চাওঁচোন মই দ্য ভিলেজ ফক পানীদিহিং হি ইজ এ ব্ৰেভ ফেল' দ্য অফেন চাইড বিকজ হি ৱাজ এ ব্ৰেভ ফেল' এইটো লিখিবা তোমালোকে ঠিক আছে বিকজ হি এইটো হিজ নহয় দেই তোমালোকে হি লিখিবা এইটো হিজ মানে হি ৱাছে হয় বাৰু ঠিক আছে হি ৱাজ তাৰপাছত এ ব্ৰেভ লিখিবা তাৰপাছত ফেল' লিখিবা FELLOW মানে হি ৱাজ এ ব্ৰেভ ফেল' মানে তেওঁ সাহসীয়াল মানে ব্যক্তি আছিল বুলি কৈছে ঠিক আছে এইটো ফেল' মানে ব্যক্তিক বুজা হয় ঠিক আছে ব্যক্তিক কোৱা হয় ফেল' বুলি ব্ৰেভ মানেতো সাহসী তোমালোকে গম পাইছে চাগে এইবোৰ যদিহে লাগে তোমালোকক মানে ভালদৰে অসমীয়াত যদি বুজিব মানে চেষ্টা কৰা বা ভাবা অসমীয়াত যদি বুজিবলৈ তেতিয়াহ'লে মই তোমালোকৰ বাবে আনি দিম এদিন তোমালোকে মোক জনাই দিলেই হ'ল ঠিক আছে ধন্যবাদ